কিটচেন লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাষলৈ, এটা থলুৱা ৰেচিপি। আজি মই বনাম মূৰা মাছৰ তৰকাৰী। এই ৰেচিপিটো মোক এজন দাদাই ক'লে বনাবলৈ, গতিকে আহকচোন আজি কেনেকৈ বনাওঁ মূৰা মাছৰ তৰকাৰী চাওঁ কি। তাৰ কাৰণে মই লৈছোঁ চাহখোৱা কাপেৰে 1 কাপ মাটিমাহ, বাতিটোত লৈছোঁ অলপ মূৰা মাছ, অলপমান কলৰ খাৰ লৈছোঁ, 3টা পিঁয়াজ লৈছোঁ, 3 খেলা তেজপাত, এটুকুৰা আদা, কেইফুটমান নহৰু, এইটো শুকান ফিৰিঙি জলকীয়া, গোটা জিৰা লৈছোঁ 1 চামুচ আৰু গোটা জালুক 1 চামুচ। এতিয়া মই গেছত এখন কেৰাহী বহাই দিছোঁ আৰু মাটিমাহখিনি ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখি এনেকৈ ভাজি আছোঁ, বেছি ভাজিব নালাগে, অলপ ৰঙচুৱা হোৱালৈকে। এয়া মাটিমাহখিনি ৰঙচুৱা হৈ পৰিছে আৰু বহুত ধুনীয়া গোন্ধাইছে। এতিয়া মই গেছটো অফ কৰি দিম। মাটিমাহখিনি এতিয়া এটা গ্ৰাইণ্ডাৰ জাৰত লৈ লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ পিচি ল'ম। এয়া মাটিমাহখিনি পিচি ল'লোঁ। এতিয়া গ্ৰাইণ্ডাৰ জাৰটোত আকৌ মই গোটা জিৰা, জালুক, শুকান জলকীয়া, নহৰুখিনি দি দিছোঁ, আদাটো দি দিছোঁ আৰু পিঁয়াজখিনিও দি দিম আৰু এইখিনি এতিয়া এটা ফাইন পেষ্ট বনাই ল'ম। এয়া পেষ্টখিনি বনাই হৈ গ'ল, মই এটা বাতিত উলিয়াই লৈছোঁ। এতিয়া গেছত এখন কেৰাহী বহাই দিছোঁ আৰু মিঠাতেল দি দিছোঁ। এতিয়া মাছখিনিও ভাজি ল'ম, নিমখ হালধি সানি লৈছোঁ। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া একেখন কেৰাহীত মই তেজপাত কেইখিলা দি দিছোঁ আৰু এনেকৈ ভাজি লৈছোঁ। এতিয়া তেলত মছলাখিনি দি দিম, যোনখিনি বনাই ৰাখিছিলোঁ, আধা দিম আৰু আধা পাছতকৈ দিম। গেছটো মিডিয়াম ফ্লেমতে ৰাখিছোঁ আৰু এনেকৈ মছলাখিনি ভাজি থাকিম তেল বিৰিঙি অহালৈকে। এয়া তেল বিৰিঙিব লৈছে মছলাখিনিৰ পৰা। এতিয়া মই যোনখিনি গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ মাটিমাহখিনি, সেইখিনিও মই দি দিছোঁ মছলাখিনিৰ ওপৰত আৰু ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি ল'ম। এতিয়া সোৱাদমতে অলপ নিমখ দি দিছোঁ, হালধি দিছোঁ অলপ। এতিয়া খাৰ দিছোঁ, 2 চামুচ খাৰ দিছোঁ ডাঙৰ চামুচেৰে আৰু ভালদৰে মিক্স কৰি ল'ম। আৰু বাকী মছলা পেষ্টখিনি যোনখিনি ৰাখি থৈ দিছিলোঁ সেইখিনিও দি দিছোঁ আৰু ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই পানী দিছোঁ, এয়া 1 গিলাচ দিলোঁ আৰু 1 গিলাচে আৰু আধা লৈছোঁ পানী, টোটেল মই 1.5 গিলাচ পানী দিলোঁ আৰু ভালদৰে মিক্স কৰি ল'ম আৰু ঢাকনখন লগাই দিম উতল অহালৈকে। এয়া দেখিছেনে উতলি আছে তৰকাৰীখিনি। এয়া মই ঢাকনখন উঠাই দিছোঁ, তৰকাৰী উতলি আছে আৰু এবাৰ মই লৰাই দিছোঁ। এয়া তৰকাৰীখিনি উতলি আছে, মই তৰকাৰীখিনিত ভাজি ৰখা মাছখিনিও দি দিলোঁ। এইটো দেখুওৱা নহ'লে, মোবাইলটো দিগদাৰ দিয়াৰ বাবে বেয়া নাপাব। আৰু এটা উতল অহালৈকে মই উতলাই ল'লোঁ আৰু দেখাইছোঁ নমাই। এয়া আমাৰ মূৰা মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। মই লগত অলপ ভাত লৈছোঁ। আপোনালোকেও ট্ৰাই কৰিবচোন, এইবিধ তৰকাৰী বহুত টেষ্ট লাগিছিলে খাই। আপোনালোকে এইবিধ তৰকাৰী ডাঙৰ মাছৰ লগতো বনাই খাব পাৰে আৰু জোলকণ জুতি ল'ব পাৰে। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাওক আৰু খাই চাওক। কেনেকুৱা লাগিলে বাৰু আজি মোৰ ৰেচিপিটো? আপোনালোকেও ট্ৰাই কৰি চাবচোন, যিসকলে ট্ৰাই কৰা নাই। আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক আৰু খাই চাওক, বহুত ভাল লাগিছিলে খাই। এইবিধ তৰকাৰী আপোনালোকে ডাঙৰ মাছৰ লগতো বনাই চাব পাৰে আৰু জুতি ল'ব পাৰে তৰকাৰীখনৰ। গতিকে আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তেনেহ'লে লগ পাম নেক্সট ভিডিঅ'ত নতুন ৰেচিপিৰ সৈতে। থেংক ইউ ফৰ ৱাচিং, বাই বাই।